বৰ্তমান অসমত আনুমানিক প্ৰায় 15 মিলিয়ন গৰু আছে শদিয়াৰ পৰা ধুবুৰীলৈকে এইটো আচলতে আমাৰ সকলো গোপালকে জানিব লাগে আমাৰ নাজানে গোপালকসকলে সাইলেজ কিয় খুৱাব লাগে সাইলেজ খোৱালে প্ৰধানত আমাৰ লগত আমাৰ শেয়াৰ হোল্ডাৰ আছে 500 কিন্তু আমাৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছে 920 গৰাকী ভাৰ্মি কম্পোষ্টটো প্ৰস্তুত কৰিবৰ কাৰণে বহুত জটিল নহয় আৰু ইয়াতে আমাৰ কৃষকসকলে যিবিলাকে জানিব বিচাৰিছে তেওঁলোককো আমি জনাব বিচাৰিছোঁ আমাৰ যিবোৰ কেঁচু এই কেঁচুবোৰে যিমান স্পীডত খায় আইচেনিয়া ফটিদাৰ যিটো কেঁচু বেছি স্পীডত খায় ৰাতিটোৰ ভিতৰতে বেঙেনা হওক কবি হওক লাউ হওক ডাঙৰ কৰি দিয়ে ইনজেকশ্যনৰ সহায়ত এতিয়া আমি নিৰামিষভোজী যিবোৰ মানুহ আছে সেইবোৰ মানুহক আমি টাৰ্গেট কৰিছোঁ তেওঁলোকে খায় তেওঁলোকে বিচাৰি খাই আছে আসাম টক্সত মই সেই জনসাধাৰণক কৈ থকাৰ বাবে জনসাধাৰণৰ হাউচৰ পৰাই আৰম্ভ হৈছিলে আসাম টক্স তাতো মই কাম কৰিছিলোঁ মই প্ৰায় 6 মাহ হৈছে মোৰ তাত যোগদান কৰিছোঁ প্ৰাগ চেনেলত কাৰণ সাংবাদিক বুলি এখানে মই আজিকালি পৰিচয় নিদিওঁ মই এজন কৃষক বুলি পৰিচয় দিওঁ কিন্তু সাংবাদিক বুলি পৰিচয় দিবলৈ মোক মানে নিজকে লাজ লগা হৈছে সঁচা কথা ক'বলৈ গ'লে নমস্কাৰ আমি কৈছোঁ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে আছে আন এজন বিশেষ ব্যক্তি এই ব্যক্তিগৰাকীৰ নাম মানস নাথ তেওঁ এগৰাকী কৃষক লগতে মহাবাহু এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ চেয়াৰমেন লগতে তেওঁ এটা অসমৰ ছেটেলাইট চেনেলৰ সাংবাদিক আহকচোন আমি তেওঁৰ লগত চিনাকি হওঁ আৰু তেওঁৰ লগত ভাৱ বিনিময় কৰোঁ মানস দা ভালে আছে হয় ভালে আছে নমস্কাৰ হয় কেনেকৈ বিহু কেনেকৈ গৈছে বিহু ভালে গৈছে ভোগালী বিহু হয় ভোগৰ দিন প্ৰথমতেই আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মই ভোগালী বিহুৰ আন্তৰিক অভিনন্দন লগতে নতুন বৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালোকলৈ শুভেচ্ছা থাকিল দুইজনলৈকে দুইজনৰ পৰিয়াললৈ শুভেচ্ছা থাকিল ধন্যবাদ বৰ্তমান কেনেকুৱা কামৰ লগত জড়িত হৈ আছে বৰ্তমান কাম বুলি ক'লেতো বিভিন্ন কামৰ লগত জড়িত হৈ আছোঁ মই বিশেষকৈ এই মহাবাহু এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ লগতে বিশেষভাৱে জড়িত হয় আপোনালোকে পৰিচয় কৰাই দিছে যদিও এজন সংবাদদাতা হিচাপে সেইটো অৱশ্যে মোৰ এটা নিচা সংবাদ মানে প্ৰেৰণ কৰাটো বা সংবাদ বুটলি ফুৰাটো এটা মোৰ নিচা মই পেছা হিচাপে কেৱল মহাবাহুৰ লগতে জড়িত হয় হয় কৃষক বুলি ক'লে মানে বেছি ভাল পায় আৰু নিশ্চয় মই একচুৱেলি এজন কৃষক হয় মই এজন কৃষক বুলিয়ে মই পৰিচয় দিওঁ আৰু কৃষক বুলি ক'লে মই খুব ভালো পাওঁ হয় দৰ্শকসকল আমি এই বিশেষ ব্যক্তিজনক এখন ফুলাম গামোচাৰে মৰম যাচিব খুজিছোঁ ধন্যবাদ দেই এটা নতুন মানে ব্যতিক্ৰমী কাৰ্যসূচী নহয় জানো হয় 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 কৃষক বুলি ক'লে আপুনি ভাল পায় যেতিয়া এই কৃষকৰ পৰাই আৰম্ভ কৰোঁ আপুনি বৰ্তমান কি কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে কৃষি বুলি ক'লে আচলতে মইতো সৰুৰ পৰাই মোৰ ঘৰখন কৃষকৰ ঘৰৰ মই সন্তান গতিকে সকলো কৃষিয়ে কৰা যায় বৰ্তমান ধান কৰা গ'ল ইয়াৰ পিছতে সৰিয়হ কৰা হৈছে মই ইয়াৰ পিছতে মাকৈ কৰিম মাকৈৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি হৈছে আৰু মাকৈ কৰাৰো মোৰ এটা কথা আছে যিহেতু মই এই মহাবাহু জন্ম দিয়াৰ পিছত মহাবাহুৰ যিটো মূল প্ৰডাক্ট সেই মূল প্ৰডাক্টটোৱে আছিলে সাইলেজ গতিকে সাইলেজ প্ৰস্তুত কৰিবৰ কাৰণে মই মাকৈ কৰিব লগা হয় গতিকে মই মাকৈ কৰিম ইয়াৰ পিছতে সাইলেজটো এতিয়া আপুনি উল্লেখ কৰিছে সাইলেজটো কেনেধৰণে প্ৰস্তুত কৰা হয় সাইলেজ একচুৱেলি মাকৈ গছৰ পৰা প্ৰস্তুত কৰা হয় কেৱল মাকৈ গছ বুলি নহয় আমি নেপিয়াৰ যিটো আমাৰ উন্নত প্ৰজাতিৰ ঘাঁহ আছে এই ঘাঁহৰ পৰা আমি কৰিব পাৰোঁ লগতে ওটছ বুলি এটা ঘাঁহ আছে সেই ঘাঁহৰ পৰা আমি সাইলেজ প্ৰস্তুত কৰিব পাৰোঁ কিন্তু আটাইতকৈ ভাল হয় মাকৈ গছৰ পৰা মাকৈ গছৰ যিটো প্ৰটিন থাকে তাৰ মানে যিটো ভিটামিন পাব লাগে গৰুজনীয়ে বা গৰুটোৱে খুব সুন্দৰকৈ পায় প্ৰধানতঃ এইটো গৰুৰ খাদ্য নহয় জানো গৰুৰ খাদ্য এই যে আপুনি যিটো উৎপাদন কৰে এইটো বজাৰৰ ক্ষেত্ৰত অসুবিধা নহয়নে বজাৰৰ ক্ষেত্ৰত প্ৰথম বছৰ আমি অসুবিধা পাইছিলোঁ কিয়নো অসমত সাইলেজ বুলি ক'লে মুষ্টিমেয় কেইজনমানে জানে যাৰ ডাঙৰ ফাৰ্ম আছে য'ত গৌশালা আছে তেওঁলোকে জানিছিল যে সাইলেজ কি কিন্তু আমাৰ সৰু সৰু যিসকল কৃষক আছে আমাৰ গোপালক আছে ধৰক
50জনী 100জনী গৰু থকা যিবোৰ মানে ফাৰ্ম আছে এই ফাৰ্মবিলাকে প্ৰথমতে জনা নাছিলে প্ৰথম হৈছে অসমৰ ভিতৰত খিতা জখলাৰ যিখন আমাৰ দুগ্ধ সমবায় সমিতি আছে তেওঁলোকে নিজৰ গৰুখিনিৰ কাৰণে তেওঁলোকৰ যিখন ছ'চাইটি আছে ছ'চাইটিৰ যিসকল গোপালক আছে তেওঁলোকৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰিছিলে পিছত পুৰবী আহিলে পুৰবীও তেওঁলোকে পুৰবীৰ লগত জড়িত যিসকল মানে গোপালক আছে তেওঁলোককো সাইলেজ বনাবৰ কাৰণে এটা ট্ৰেইনিং দিলে প্ৰতিটো অঞ্চলতে ঠিক তেনেকৈ আমিও যিটো কৰিবলৈ আৰম্ভ কৰিলোঁ সাইলেজৰ কাৰণে আৰু সাইলেজৰ যিহেতু অসমত যথেষ্ট এটা মাৰ্কেট আছে বৰ্তমান অসমত আনুমানিক প্ৰায় 15 মিলিয়ন গৰু আছে শদিয়াৰ পৰা ধুবুৰীলৈকে 15 মিলিয়ন গৰু গতিকে এই 15 মিলিয়ন গৰুৰ খাদ্যৰ বাবে যথেষ্ট অসুবিধা হয় বিশেষকৈ অসমখন বানপীড়িত এখন ৰাজ্য গতিকে বানপানীৰ সময়ত ঘাঁহৰ অভাৱ হয় এতিয়া খৰালিৰ সময় এইখিনি সময়তো কিন্তু ঘাঁহৰ অভাৱ হয় কাৰণ বৰষুণ নহ'লে আমি পথাৰত ঘাঁহটো নাপাওঁ গতিকে আমি যদি এই যিটো সংৰক্ষিত ঘাঁহ সাইলেজ সংৰক্ষণ কৰি ৰাখিব পাৰে সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতিৰে বনোৱা সম্পূৰ্ণ প্ৰাকৃতিক আৰু অৰ্গেনিক ইয়াতে কোনো কেমিকেল ইউজ কৰা নহয় সম্পূৰ্ণ এটা অৰ্গেনিকভাৱে এই সাইলেজটো প্ৰস্তুত কৰা হয় ইয়াতে কেৱল মাকৈ গছটো দিয়া হয় আৰু মাকৈ গছত অৱশ্যে কেইটামান আমি মৌল দিওঁ আমি পদাৰ্থ দিওঁ যেনে ধৰক আমি গুড় মিক্স কৰোঁ মিঠৈ যিটো আমি মিঠৈ বুলি কওঁ সেইটো মিক্স কৰোঁ ইয়াতে মিনাৰেল মিক্সাৰ যিটো আমি গৰুক ইতিমধ্যে খুৱাওঁৱে মিনাৰেল মিক্সাৰ আমি মিক্স কৰা হয় তাৰ লগতে আমি ইউৰিয়া দিব লাগে কিন্তু ইউৰিয়া আমি সদ্যহতে আমি ব্যৱহাৰ কৰা নাই ইউৰিয়া দিব লাগে কিন্তু আমি দিয়া নাই সাইলেজ খোৱালে গৰুৰ প্ৰধানতঃ কি কি উপকাৰ হয় এইটো ভাল প্ৰশ্ন কৰিছে আপুনি এইটো আচলতে আমাৰ সকলো গোপালকে জানিব লাগে আমাৰ নাজানে গোপালকসকলে সাইলেজ কিয় খুৱাব লাগে সাইলেজ খোৱালে প্ৰধানতঃ গৰুজনীৰ হজম শক্তিটো বৃদ্ধি হয় যিজনী গাইক খুওৱা যায় হজম শক্তি বৃদ্ধি হয় গৰুজনীৰ গাখীৰ প্ৰডাকশ্যনটো বৃদ্ধি হয় আজি যদি আমাৰ ধৰি ললোঁ 5 লিটাৰ ওলাই আছে যিজনী গাই এইটো যদি আমি কণ্টিনিউ গাভিনী অৱস্থাৰ পৰা খুৱাওঁ তেনেহ'লে সেই গৰুজনী 7-8 লিটাৰলৈকে বৃদ্ধি হয় এইটো আমি প্ৰেক্টিকেল কৰি পাইছোঁ আমি আমাৰ নিজৰ ফাৰ্মাৰসকলক খুৱাই পেলাই আমি পৰীক্ষা কৰি চাইছোঁ ইয়াৰ গাখীৰৰ প্ৰডাকশ্যনটো বৃদ্ধি হয় লগতে গাখীৰৰ যিটো ফেট এচেনেট থাকিব লাগে গাখীৰৰ আমি চানা যিমান থাকিব লাগে সেইটো যথেষ্ট বৃদ্ধি পায় এই সাইলেজ বিক্ৰী কৰে যে বিক্ৰী নকৰে জানো বিক্ৰী কৰোঁ বিক্ৰী কিমান ৰেটত বিক্ৰী কৰে কেনেধৰণে বিক্ৰী কৰে আমি বৰ্তমান 10 টকাকৈ বিক্ৰী কৰি আছোঁ আমি যিটো আমাৰ ধৰক পাইকাৰী ৰেট 10 টকাকৈ কিন্তু আমি হোলচেল আমি কৰি আছোঁ আমাৰ ঠায়ে ঠায়ে আমাৰ ডাঙৰ ডাঙৰ ফাৰ্মবিলাকলৈ গৈ আছে অসমৰ কেইবাখনো জিলালৈ গৈছে ইতিমধ্যে তেওঁলোকক আমি 8 টকাকৈ দিওঁ 8 টকাকৈ পাৰ কেজি 8 টকাকৈ আমি বিক্ৰী কৰোঁ বছৰত কিমান উৎপাদন কৰে সাইলেজ আমি বৰ্তমানে যোৱা বছৰ 75 টন মেট্ৰিক টন আমি প্ৰডিউচ কৰিছিলোঁ তাৰে আমাৰ প্ৰায় 10 টন মান নষ্ট হৈছে 10 টন মান নষ্ট হোৱা এটা কাৰণ এইটো আমাৰ এন্দুৰ আৰু নিগনিয়ে যথেষ্ট ক্ষতি কৰে আমাৰ আচলতে ষ্টক ৰাখিব পৰা আমাৰ মানে উন্নত মানৰ যিটো গোদাম সেই গোদামটো নাই সেইবিলাক আমি কৰিব পৰা নাই গতিকে আমাৰ অলপ নষ্ট হৈছে কিন্তু আমি প্ৰডিউচ কৰিছোঁ 75 টন আৰু এইবাৰ আমি 200 মেট্ৰিক টনলৈ আমি টাৰ্গেট এটা লৈছোঁ আমি 200 মেট্ৰিক টন আমি প্ৰডিউচ কৰিম যে এজন সাধাৰণ খেতিয়কে বা কৃষকে যদি কিনিব আহে বা গোপালকে যদি কিনিব আহে তেনেকুৱা কোনোবা মিনিমাম ৰিকুৱাৰমেণ্ট থাকে নেকি যে ইমান পৰিমাণৰ হ'লেহে আমি বিক্ৰী কৰিম তেনেকুৱা একো নাই কাৰণ চাওক আমি আমাৰ গৰুবিলাকক যিহেতু সাইলেজৰ পৰা বহুত দূৰত সাইলেজ আমাৰ গৰুৱে দেখাও নাই সাইলেজৰ নামটো শুনাও নাই গতিকে প্ৰথম অৱস্থাত গৰুৱে খাবলৈ ইচ্ছা নকৰিব কিছুমান গৰুৱে খায় কিন্তু কিছুমান গৰুৱে খাবলৈ ইচ্ছা নকৰে মানুহৰ ক্ষেত্ৰতো তেনেকুৱা হয় নতুন কিবা এটা প্ৰডাক্ট যদি আমি খাবলৈ প্ৰথম লওঁ যদিও ভাল কিন্তু প্ৰথম অৱস্থাত আমি যেতিয়া এটা নতুন পৰিৱেশলৈ যাম নতুন বস্তু এটা খাবলৈ আৰম্ভ কৰিম খুব বেছিকৈ খাব পৰা নাযায় ঠিক তেনেকৈ পশুকেইটাইও প্ৰথম অৱস্থাত খুব বেছিকৈ নাখায় গতিকে আমি প্ৰথম অৱস্থাত এজন কৃষকক বা এজন গোপালকক আমি লছ কৰিব নিবিচাৰোঁ তেওঁলোকে যদি প্ৰথমতে আমিতো নিজে সাজেষ্ট কৰোঁ যে আপুনি প্ৰথম 5 কেজি নি পেলাই খুৱাই চাওক যদি গৰুজনে খাইছে তেনেহ'লে আমাৰ পৰা লৈ যাওক আমি তেনেকৈ চেম্পুলো দিওঁ আমাৰ যিবোৰ আমাৰ
দুগ্ধ পালক আছে গোপালক আছে তেওঁলোকক আমি চেম্পুল দি দিওঁ 5 কেজি 10 কেজি আপোনালোকে খুৱাই চাওক যদি খাইছে তেতিয়াহ'লে আমাৰ পৰা কিনি লৈ যাওক তেনেকৈ দৰ্শকসকলে হয়তো আমাৰ ইয়াৰ আগৰ ভিডিঅ'টো চাইলেজৰ বিষয়ে পাইছে অলপ চলপ গতিকে আশা ৰাখিছোঁ চাইলেজৰ ওপৰত বিশেষ আৰু ডাউট নাথাকিব এইখিনিতে জানিব খুজিম আৰু এটা কথা আপোনাৰ প্ৰডাকশ্যনটো কেনেকৈ কৰে মেচিনৰ থ্ৰুৱেদি কৰে নিশ্চয় চাইলেজটো উৎপাদনটো মেচিন আচলতে আমি হাইড্ৰলিক মেচিন এতিয়ালৈকে আনিব পৰা নাই আমি মেনুৱেলি কৰি আছোঁ আৰু মেনুৱেলি কৰা দুটা কাৰণ আছে যিহেতু FPC এটা বনাইছোঁ আৰু FPC মটৰটোৱে হৈছে যে আমাৰ কৃষকসকলক ইনকামটো দিয়া ইনকাম ডবল কৰা গতিকে আমাৰ কৃষকসকলেও ইনকামটো পাব লাগিব সেইকাৰণে আমি কি কৰোঁ আমাৰ যিসকল কৃষক জড়িত হৈ আছে আমাৰ মহাবাহুৰ লগত সেই কৃষকসকলক আমি খেতিটো কৰিব দিওঁ মাকৈ খেতিটো কৰিব দিওঁ আৰু কৰিব দিয়াৰ লগে লগে তেওঁলোকক আমি এটা ডাইৰেক্ট বেনিফিট দিওঁ ডাইৰেক্ট বেনিফিটটো কোনটো যে তেওঁলোকৰ পৰা আমি গছটো কিনি লৈ আহোঁ প্ৰথম অৱস্থাতে আমি গছটো কিনি আনাৰ পিছত তেওঁলোকে প্ৰথম সেইটো প্ৰফিট পাই যায় দ্বিতীয় প্ৰফিটটো হৈছে কি তেওঁলোকক আমি ইয়াতে কামত ব্যৱহাৰ কৰোঁ তেওঁলোকে নিজে চাইলেজ বনায় আমাৰ কৃষকসকলে চাইলেজ বনোৱাৰ লগে লগে তেওঁলোকক যিটো লেবাৰ পে'মেণ্ট কৰিব লাগে আমি সেইটো কৰোঁ এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈ আছে তৃতীয়তে হৈছে কি আমি এইটো বিক্ৰী কৰি পেলাই যিটো প্ৰফিট পাওঁ এই প্ৰফিটটো আকৌ মানে আমি শ্বেয়াৰ কৰোঁ গতিকে তিনিটা প্ৰফিট পাই আছে কাৰণ যদি আমি মেচিনেৰি কৰোঁ যদি হাইড্ৰলিক মেচিন দি পেলাই কৰোঁ তেনেহ'লে আমাৰ তেওঁলোকে কেৱল সেই যিটো মুনাফা নাপাব কিমান মানুহ জড়িত হৈ আছে আমাৰ লগত আমাৰ শ্বেয়াৰ হোল্ডাৰ আছে 500 কিন্তু আমাৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে 920 গৰাকী বহুত আমাৰ 920 গৰাকী কৃষক আমাৰ লগত জড়িত হৈ ইতিমধ্যে কাম কৰি আছে অৱশ্যে এটা কথা এই 920 গৰাকীয়ে প্ৰত্যেকেই মাকৈ খেতি নকৰে আমাৰ মহাবাহুৱে আমি 3টা প্ৰডাক্টৰ ওপৰত কাম কৰি আছোঁ প্ৰথমটো হৈছে চাইলেজ দ্বিতীয়তে আমি ভাৰ্মি কম্পোষ্ট কৰি আছোঁ তৃতীয়তে আমি মাছৰুম কৰি আছোঁ গতিকে এই 920 গৰাকী কৃষক আমাৰ বিভিন্ন হেৰিত নিজা নিজাকৈ কামত লাগি আছে ভাৰ্মি কম্পোষ্টৰ নামটো যেতিয়া উল্লেখ কৰিছে ইয়াক কেনেধৰণে প্ৰস্তুত কৰা হয় বাৰু ভাৰ্মি কম্পোষ্টটো প্ৰস্তুত কৰিবৰ কাৰণে বহুত জটিল নহয় আৰু ইয়াতে আমাৰ কৃষকসকলে যিবিলাকে জানিব বিচাৰিছে তেওঁলোককো আমি জনাব বিচাৰিছোঁ যে ইয়াতে যথেষ্ট সময় দিব নালাগে আৰু 3 মাহত এটা প্ৰস্তুত কৰি যথেষ্ট পইচা উপাৰ্জন কৰিব পৰা এটা মানে খেতি হৈছে আপোনাৰ কেঁচু খাৰ আৰু এইটো প্ৰস্তুত কৰিবৰ কাৰণে আপুনি প্ৰথম অৱস্থাত আমি যদি ভাবোঁ এজন কৃষকে যদি কৰিব বিচাৰে বহুত মাটিৰ প্ৰয়োজন নহয় তেওঁ ঘৰতে এটা চুকত 3 ফুট বহল 8 ফুট দীঘল আৰু 2 ফুট বা 2.5 ফুট ওখ এটা টেংকি বনাই ল'ব লাগে বহুতে ভাবে যে গাঁত খান্দি টেংকি বনাব লাগে গাঁত নাখান্দিলেও হয় আমি এখন যদি টিপাল দি পেলাই পানী কাপোৰ পলিথিন দি পেলাই আমি কামটো কৰিব পাৰোঁ যাতে আমি এটা বস্তু লক্ষ্য কৰিব লাগে যে পলিথিনখন এটা সুন্দৰভাৱে দিব লাগে যাতে তাৰ যিবোৰ আমি জাবৰ তাতে কালেক্ট কৰোঁ সেইবোৰ যাতে পৰি নাযায় বা আমাৰ যিবোৰ ৱাৰ্ম দিওঁ কেঁচুবিলাক যিটো দিওঁ সেই কেঁচুবিলাক যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে তাৰ ব্যৱস্থাটো সুন্দৰভাৱে কৰিব লাগে গতিকে ইমান কম ঠাইত আমি এই যিটো জোখ দিলোঁ আপোনাৰ 3 ফুট বহল 8 ফুট দীঘল আৰু 2.5 ফুট ওখ এই টেংকিটোত অতি কমেও তেওঁলোকে 1 টন 10 কুইণ্টেল তেওঁলোকে প্ৰডিউচ কৰিব পাৰে কেঁচু সাৰ আৰু ইয়াতে আমি বেলেগ বস্তু নালাগে আমাৰ ঘৰখনৰ আশে পাশে থকা যিবোৰ হাবি জংঘল আছে বন আছে সেইবোৰ দিলেই হয় বিশেষকৈ আমাৰ প্ৰত্যেকৰ ঘৰতে কলগছ আছে কল থুকটো কাটি দিয়াৰ পিছত কলগছটো এনেই মৰহি যায় নষ্ট হৈ যায় সেইটো আমি আনি পেলাই আমি টেংকিটোত দিব পাৰোঁ প্ৰত্যেকৰ ঘৰতে গোবৰ আছে আমি গোবৰ দিব পাৰোঁ লগতে আমাৰ আশে পাশে থকা যিবোৰ মেটেকা হওক বা ঘৰৰ চাৰিওফালে থকা যিবোৰ অপৰ্তীৰ্ণ বুলি ক'লে আচলতে ভুল হ'ব অপৰ্তীৰ্ণ নহয় আমাৰ সেই লাগতিয়াল তৃণ কিন্তু সেইবোৰ আমি এনেই কাটি কুটি পেলাই দিওঁ সেইবোৰ আমি আনিও ইয়াতে দিব পাৰোঁ গতিকে সেইবোৰ দি যেতিয়া পচিব আধা পচা হ'ব আৰু ঘৰুৱা শাক পাচলি আমি দিব পাৰোঁ বাকলি দিব পাৰোঁ কিন্তু এটা কথা লক্ষ্য ৰাখিব লাগিব তাতে আমি ঘৰুৱা শাক পাচলি দিয়াৰ লগতে বহুতে ৰাতি ৰৈ যোৱা ভাত তৰকাৰী সেইবোৰ দিয়ে কিন্তু আমি নিমখ লগা
মানে নিমখ জাতীয় বস্তু যাতে আমি তাত নেপেলাওঁ সেইটো কিন্তু লক্ষ্য ৰাখিব লাগে বহুতে সেইটো কাম কৰে আমি দেখিছোঁ আমাৰ কৃষকসকলক যেতিয়া আমি ট্ৰেইনিংবোৰ দিওঁ তেতিয়া আমি সেই কথাটো মানে বাৰে বাৰে কোৱা হয় যাতে নিমখ জাতীয় বস্তু জ্বলা জাতীয় বস্তু যাতে তাত দিয়া নহয় কাৰণ কেঁচুটো হৈছে খুব নৰম খুব মানে এটা কোমল হয় গতিকে সেই তাত যদি জ্বলা পৰি যায় বা নিমখ জাতীয় বস্তু যদি পৰি যায় তেন্তে কেঁচুটো মৰি যাব গতিকে খুব সুন্দৰভাৱে এনেকৈ ঘৰতে পেলনীয়া সামগ্ৰী বজাৰৰ পৰা ধৰক আলু কচু কিনি আনিছে তাৰ বাকলিবিলাক আমি দিব পাৰোঁ গতিকে তেনেকৈ আমি কৰিব পাৰোঁ জাবৰ আৰু গোবৰৰ কিবা পৰিমাণ থাকে নেকি নিশ্চয় নিশ্চয় পৰিমাণ আছে আমি 50% দিওঁ গোবৰ 50% আৰু জাবৰ 50% আৰু পৰাপক্ষত 60-40 কৰি দিলে বেছি ভাল হয় যে আমি জাবৰ 60% দিলোঁ গোবৰ 40% দিলোঁ তেনেকৈ দিব পাৰি আৰু যদি গোবৰ এভেইলেবল আছে তেতিয়াহ'লে আমি গোবৰ 50% জাবৰ 50% আমি দিব পাৰোঁ এতিয়া কেঁচুৰ কথা ক'লে যে এই কেঁচুটো আমাৰ এই কেনেকুৱা ধৰণৰ কেঁচু কিবা বিশেষ প্ৰজাতি আছেনে ইয়াত দিবলগীয়া কেঁচুৰ বৈজ্ঞানিকভাৱে উৎপাদন কৰা বা আমাৰ যিটো সাধাৰণতে কলগছত পোৱা যায় তেনেকুৱা ধৰণৰ কেঁচু তেনেকুৱা কেঁচু ব্যৱহাৰ কৰা কোন ধৰণৰ কেঁচু ব্যৱহাৰ কৰা হয় আমাৰ অসমত বিশেষকৈ প্ৰায় 500 বা 800 বিধ কেঁচু আছে অসমত আছে তেনেকুৱা প্ৰজাতিৰ কেঁচু পোৱা যায় কিন্তু ইয়াৰে এটা প্ৰজাতি হৈছে আমি আইচিনিয়া ফটিডা বুলি যিটো প্ৰজাতি সেই প্ৰজাতিটো আমি ব্যৱহাৰ কৰোঁ এই ব্যৱহাৰ কৰা এটা কাৰণো আছে কিয়নো আমাৰ যিবোৰ কেঁচু এই কেঁচুবোৰে যিমান স্পীডত খায় আইচিনিয়া ফটিডাৰ যিটো কেঁচু সি বেছি স্পীডত খায় আৰু আমাৰ কথাটো হৈছে কি আমি কম সময়ত মানে উপাৰ্জনটো পাব লাগে বা প্ৰডাকশ্যনটো হ'ব লাগে গতিকে আমি ইয়াতে আমাৰ পৰিৱেশৰ লগত মিলে অৱশ্যে এইটো অসমৰ কেঁচু নহয় বাহিৰৰ কেঁচু আইচিনিয়া ফটিডা বুলি কয় এইটো প্ৰজাতি আমি ব্যৱহাৰ কৰি আছোঁ যদি মোক লগা হয় তেতিয়াহ'লে মই ক'ত পাম নিশ্চয় আপোনালোকে যদি আপোনাক প্ৰয়োজন হয় বা আমাৰ কৃষকসকলক যদি প্ৰয়োজন হয় বুলি ভাবে তেনেহ'লে আমাৰ মহাবাহু এগ্ৰ ফাৰ্মাৰ প্ৰতিষ্ঠা কোম্পানী মৰিগাঁও জিলাৰ চৰাইবাহীত আছে ইয়াত যোগাযোগ কৰিব পাৰে কেঁচুটোৰ কাৰণে আৰু ভাৰ্মি কম্পোষ্টো বিক্ৰী কৰে আপুনি নিশ্চয় আমি বিক্ৰী কৰি আছোঁ ইতিমধ্যে এতিয়া কথাটো হ'ল আমাৰ দৰ্শকসকলে জৈৱিক পদ্ধতি ব্যৱহাৰ কৰিবলৈ অকণমান টান পায় নহয় জানো ইয়াৰ ফল কেনেকৈ কৃষকে পাব বা ভৱিষ্যতে ইয়াৰ ব্যৱহাৰৰ পৰিমাণ বাঢ়িব বুলি আপুনি ভাবিছেনে মই কিন্তু আশাবাদী কিয় বৰ্তমান সময়ত মানুহ অলপ কনচিয়াছ হৈছে আজি যদি আমি বজাৰখনলৈ যাওঁ বহু ক্ষেত্ৰত দেখোঁ যে ব্যক্তিগতভাৱে ঘৰৰ শাক পাচলি কোনোবাই আনিছে নেকি আমি নিজেও চাব লগা হৈছে কাৰণ আজি বৰ্তমান সময়খিনিত ইমানেই নতুন বেমাৰ কিছুমান আহিছে আমি কোনোদিনে নুশুনা কিছুমান বেমাৰ যেনে ধৰক আগতে আমি কেঞ্চাৰ বেমাৰটো বহু কাৰোবাৰ গাঁওখনৰ কোনোবা এটা চুকৰ কোনোবা এজন মানুহৰ বা অঞ্চলটোৰ কোনোবা এটা চুকৰ মানুহ এজনকহে আমি গম পাওঁ যে কেঞ্চাৰ হৈছে আৰু শব্দটো ক'বলৈও ভয় কৰে তেনেকুৱা এটা পৰিৱেশ আছিলে কিন্তু আজি দেখিছোঁ যে আপোনাৰ 80% 90% মানুহৰ কেঞ্চাৰ হৈছে কিয় হৈছে আমি কিন্তু ভাবিবৰ হৈছে অৱশ্যে শেহতীয়াকৈ কিন্তু মানুহে অলপ ভাবিছেও চুগাৰ যিটো আমি মধুমেহ ৰোগ বুলি কওঁ এইটো মানুহৰ আগতে নাছিলে থাকে সকলোৱে থাকে চুগাৰ কিন্তু ইমান পৰিভৰ হোৱা নাছিলে শেহতীয়াকৈ কিন্তু প্ৰতিজন মানুহৰ চুগাৰ হয়নে নতুন কিছুমান বেমাৰ আমি উদ্ভৱ হৈ আছে গতিকে এইবোৰ খাদ্যৰ পৰাই হৈছে আৰু খাদ্য যদি আমি কেমিকেল খাদ্য খাই থাকোঁ তেনেহ'লেতো সদায় মানুহৰ নতুন বেমাৰ হৈ থাকিব আৰু আজি আমি বজাৰখনত যদি যাওঁ শাক পাচলি যিটো একদম চিকচিকীয়া হৈ থাকে ন সেইটো কিনিবলৈ যাওঁ কিন্তু সেইটোত কিমান পৰিমাণৰ কেমিকেল দিছে সেইটো আমি নাচাওঁ বা আজিলৈকে আমি পৰীক্ষা কৰি চোৱা নাই আগতে আমি পাচলিবোৰ নিওঁ বজাৰৰ পৰা কিনি এসপ্তাহ ধৰি থাকে সতেজ হৈ থাকে আৰু কেতিয়াবা অলপ লেৰেলি যায় কিন্তু আজি কি দেখিছোঁ ছেকেণ্ড দিনাই আপোনাৰ ভেঁকুৰ উঠি যায় নিশ্চয় তাত কেমিকেল দিছে আৰু আমি নিজেও দেখিছোঁ যে বহু চৰ অঞ্চলত আমি ক'বলৈ অসুবিধা হয় যে শব্দটো চৰ অঞ্চলেই নহয় আজিকালি কিন্তু সেইটো শিপাইছে আমাৰ গ্ৰামাঞ্চললৈ শিপাইছে প্ৰথম অৱস্থাত চৰ অঞ্চলত সেইটো আছিলে যে ৰাতিটোৰ ভিতৰতে বেঙেনা হওক কবি হওক লাও হওক ডাঙৰ কৰি দিয়ে ইনজেকশ্যনৰ সহায়ত সেইবোৰ আমি ভিডিঅ'বিলাক দেখিছোঁ বা স্বচক্ষুও দেখিছোঁ ঠায়ে আৰু সেইটো কিন্তু প্ৰভাৱটো আমাৰ লাহে লাহে গ্ৰামাঞ্চললৈ আহিলে আমাৰ সদায় আলোচনাবিলাকত দেখা যায় যিবিলাক টিভি শ্ব'তে হওক বা যিকোনো আলোচনাত দেখা যায় যে গ্ৰাহকসকলে যিসকলে খাই আছে তেওঁলোকৰ কি ক্ষতি হৈ আছে সেইটো আলোচনা কৰা হয় কিন্তু
জৈৱিক পদ্ধতি ব্যৱহাৰ কৰিলে কৃষকসকলৰ মাটিত কি উপকাৰ হ'ব এই কথাটো কম আলোচনা হোৱা দেখা যায়। কম আলোচনা হয়, এইটো হয় আচলতে আমি সেইটোহে আলোচনা হ'ব লাগে। সেইটো আলোচনা তেতিয়াহ'লে গুৰিত পানী দিলেহে আপুনি সেইটোৱে পাতলৈ পানী পাতলৈ পানী যাব। হয় হয়, সেই বিষয়টোহে কৃষকসকলৰ কিয় উপকাৰ হ'ব। চাওক দেই, এটা কথা যে আমাৰ পূৰ্বপুৰুষসকলে আমাক দি গৈছে আটাইতকৈ ভাল সম্পত্তি হৈছে মাটি, বা আমি পিছৰ প্ৰজন্মক দি যাব পৰা ডাঙৰ সম্পত্তি হৈছে মাটি, মানে কিন্তু আমি কি কৰিছোঁ, আমাৰ মাটিখিনি আমাৰ প্ৰজন্মৰ কাৰণে এটা মৃত মাটি দি যাবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে কিন্তু আমাৰ মাটিবোৰ মৰি গৈছে। মই বহু ক্ষেত্ৰতে এইবোৰ কথা কৈছোঁ, আমাৰ কৃষকসকলকো কওঁ যে আমাৰ মাটিবোৰ ইতিমধ্যে মৃত্যু হৈছে। এই মৃত্যু হোৱা মাটিবোৰ কিন্তু আমি জীয়াই তুলিব লাগিব আমি অৰ্গেনিকভাৱে। আমি যদি অৰ্গেনিক খেতি নকৰোঁ বা আমি যদি পথাৰখনত কেঁচুসাৰ হওক বা গোবৰ যদি আমি ব্যৱহাৰ নকৰোঁ, তেনেহ'লে আমাৰ মাটিত থকা যিবোৰ মাইক্ৰনছ, আমাৰ যিবোৰ অণুজীৱ আছিলে, এই অণুজীৱবোৰ ইতিমধ্যে মৃত্যু হৈছে। মাটি পৰীক্ষাৰ ক্ষেত্ৰত আৰু এটা কথা হয়, আমাৰ সাধাৰণ কৃষকসকলে ক'ত পৰীক্ষা কেনেদৰে পৰীক্ষা কৰিব লাগে নাজানে। কিন্তু এই দায়িত্বসমূহ যদি আপোনালোকৰ দৰে কোম্পানীসমূহে অকণমান ৰাজহুৱা স্বাৰ্থত আগবঢ়াই লৈ যায় কৃষকসকলক, নিশ্চয় তেওঁলোক উপকৃত হয়। নাই, সেইটো হয়। আমাৰ চৰাইবাহী অঞ্চলৰ যিসকল কৃষক আছে তেওঁলোকৰ মাটিটো ইতিমধ্যে আমি তেনেকৈ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ যদিও আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত পৰীক্ষাগাৰ নাই, পৰীক্ষা নহয়, আমি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটলৈ আমি ইয়াৰ ব্যৱস্থা কৰিছোঁ আৰু তাতে আমি তেনেধৰণে মাটিটো আমি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছোঁ। বেলেগ এটা টপিকলৈ যাওঁ। বেলেগ মানে আপোনাৰ আৰু এটা খেতি কৰোঁ বুলি কৈছিলে, মাছৰুমৰ খেতি কৰে। হয়, এইটোৰ বিষয়ে অকণমান কওক। মাছৰুমৰ খেতি কৰাৰ ধাৰণাটো কেনেকৈ আহিলে? মাছৰুমৰ আচলতে এইটোতো এটা খুব ভাল খাদ্য, এটা ভেঁকুৰ যদিও এটা বহুত ভাল প্ৰটিনযুক্ত এটা খাদ্য। আমাৰ মানুহে নাখায়, খুব কম খায়, আচলতে ভয় কৰে। কাঠফুলা বুলি কোৱাৰ লগে লগে এটা শংকা আহে, মানুহ মৰে, কাঠফুলা খালে মানুহ মৰে। অৱশ্যে মানুহ নমৰা নহয়, মানুহ মৰিছে। কোনবোৰ খায়? যিবোৰ মানে পাহাৰে পৰ্বতে, বা আমি দেখিছোঁ কেতিয়াবা আমাৰ ঘৰৰ পিছফালে থকা ধৰি ললোঁ গছ এডাল কাটি দিলোঁ, তাৰ যিটো মুঢ়া থাকে, গছৰ মুঢ়াটো কেতিয়াবা কাঠফুলাবিলাক হয়, মানে ভেঁকুৰবিলাক হয়। এইবোৰ ভেঁকুৰ যদি আমি সংগ্ৰহ কৰি আনি খাওঁ বা খোৱাৰ আগত যিটো আমি প্ৰচেছ কৰিব লাগে সেইবোৰ নকৰাকৈ যদি খাওঁ, তেনেহ'লে আমি নিশ্চিতভাৱে মৰিম। সেইটো বিষাক্ত হয়। মানে বিষাক্ত হয় নহয় আমি সেইটো চাব লাগিব প্ৰথম কথা। আৰু দ্বিতীয় কথা, আমি যিহেতু খেতি হিচাপে কৰি আছোঁ আৰু আমি বাণিজ্যিকভাৱে আমি প্ৰতিটো কামেই এতিয়ালৈকে 3টা যিটো প্ৰডাক্ট আমি কাম কৰি আছোঁ, চাইলেজ, ভাৰ্মি কম্পষ্ট আৰু মাছৰুম, গোটেই তিনিওটাই কিন্তু আমি বাণিজ্যিকভাৱে কাম কৰি আছোঁ। আমাৰ কৃষকসকলক তেনেধৰণে শিকাই বুজাই লোৱা হৈছে যে আমি যিকোনো কাম কৰিলে আমি বাণিজ্যিকভাৱে কাম কৰিব লাগিব। কাৰণ যিহেতু আমাৰ মূল উদ্দেশ্য হৈছে কৃষকসকলক ইনকামটো ডবল কৰা। কিন্তু আপুনিতো ক'লে অকণমান আগত এইটো বৰ চেলেঞ্জিং প্ৰডাক্ট, মানুহে খুব কম ব্যৱহাৰ কৰে। গতিকে বৰ্তমানলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে বস্তুটো? এইটো আমি 2022 চনৰ যেতিয়াৰ পৰা আমাৰ কোম্পানী ষ্টাৰ্ট হৈছিলে, 2022 চনৰ পৰা আমি কামটো ষ্টাৰ্ট কৰিছোঁ। প্ৰথম অৱস্থাত যথেষ্ট আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, এতিয়াও হৈ আছোঁ। দেই, আজি তাৰিখলৈকে আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছোঁ। মানুহে কাঠফুলা বুলি ক'লে অকণমান সংকোচ কৰে বা এটা বিৰূপ মন্তব্যও দিয়ে। আমি সেইবোৰ মন্তব্যও শুনিছোঁ, কিন্তু শুনাৰ পিছতো আমি কিন্তু এটা চেলেঞ্জিং মুডত আমি কামটো কৰিছোঁ। আমি কৃষকসকলক আমাৰ এই যিসকল ইয়াৰ গ্ৰাহক আছে তেখেতসকলক কিন্তু আমি বহুত বুজাই কৰি হ'লেও আমি খোৱাৰ ব্যৱস্থা কৰিছোঁ। কাৰণ চাওক, আমি মাছ মাংসত যিটো প্ৰটিন পাওঁ ইয়াত আমি বেছি পাওঁ, কিন্তু আমাৰ মানুহে নাজানে। ইয়াৰ সোৱাদটোও বহুত ভাল। এতিয়া আমি নিৰামিষভোজী যিবোৰ মানুহ আছে সেইবোৰ মানুহক আমি টাৰ্গেট কৰিছোঁ। তেওঁলোকে খায়, তেওঁলোকে বিচাৰি খায়। ক'ত পাম বিচাৰি আহে, নিজেই বিচাৰি আহে। আৰু যিবোৰ মানুহে এই কাঠফুলাটো খাই পাইছে তেওঁলোকে কিন্তু এতিয়া বিচাৰি আহিবলৈ আৰম্ভ কৰিছে। কিমান স্কেলত প্ৰডাকশ্যন হৈছে এতিয়ালৈ? বৰ্তমানলৈকে আমাৰ প্ৰায় 20 গৰাকী মহিলাই এখন ফাৰ্মত আমাৰ 1000টাকৈ চিলিণ্ডাৰ আছে। এটা চিলিণ্ডাৰৰ পৰা আমি মিনিমাম 2 কেজিকৈ প্ৰডাকশ্যন কৰোঁ। এটা চিলিণ্ডাৰ, আৰু সেইটো 3 মাহৰ ভিতৰত প্ৰডাকশ্যনটো শেষ হয়। তেনেকৈ আমি 20 গৰাকী মহিলাই ইতিমধ্যে কাম পুৰুষ আৰু মহিলা 2 গৰাকী আৰম্ভ কৰিছে, কাম চলি আছে তেনেকৈ। এতিয়া আপোনাৰ যিটো FPC
বা যিটো মহাবাহু এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড তাৰ বিষয়ে অকণমান জানিব খুজিছোঁ কোন কোন জড়িত হৈ আছে কেনেকৈ জন্মৰ ধাৰণাটো আহিল এই গোটেইখিনি কথা অকণমান বুজাই কওক কোম্পানীটোৰ জন্ম আচলতে একদম অংকুৰিত হৈছিলে ক'ভিডৰ সময়ত মানে 19 চনত তেতিয়ালৈকে মোৰ FPCৰ ধাৰণা একো নাছিলে মনত মই বিভিন্ন ছেক্টৰত কাম কৰি আছিলোঁ কাম কৰি থকাৰ অৱস্থাত কোম্পানী কথাটো আহিছিলে মোক আমাৰে এগ্ৰিকালচাৰ এজন ADO আছিলে মই তেখেতৰ নাম ল'বই লাগিব আৰু সদায় লৈ আহিছোঁ তেখেতৰ নাম তেখেত যদিও মোৰ নিজৰ যিটো কৃষি চাৰ্কুল জালুগুটি কৃষি চাৰ্কুলত মোৰ ঘৰ জালুগুটি কৃষি চাৰ্কুল তেখেত নহয় তেখেত মিকিভেটা চাৰ্কুলৰ আছিলে দীপাংকৰ বাৰিক বুলি তেখেতে মোক এদিন কৈছিলে কাৰণ তেখেতৰ লগত মই যথেষ্ট ক্লোজ আছিলোঁ আৰু মই তেখেতক প্ৰায় 16 চন মানৰ প্ৰায় তেখেতৰ লগত মই এটা ঘনিষ্ঠ মোক সম্পৰ্ক এটা হৈছিলে তাৰপিছত তেখেতে মোক সেই 19 চনত ক'ভিডৰ সময়তে তেখেতে মোক জনালে যে খুব ধুনীয়া এটা অনুষ্ঠান জন্ম দিব পাৰি নেকি তুমি চাবা FPC বুলি কয় ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আৰু তেতিয়া সেইখিনি সময়ত 500 জন কৃষক হ'লেহে এটা কোম্পানী ফৰ্ম কৰিব পাৰে মই প্ৰথম ভয়ো খাইছিলোঁ কিন্তু তেখেতে মোক গোটেই কথাখিনি বুজাই দিলে যে FPC কি হয় কেনেকৈ আগবাঢ়িব লাগিব গোটেই কথাখিনি কোৱাৰ পিছত মই আগবাঢ়িলোঁ আৰু এই কোম্পানীটো ষ্টাৰ্ট কৰাৰ ক্ষেত্ৰত কিন্তু মোক তেতিয়া আমাৰ নাবাৰ্ডৰ DDM হেমন্ত বৰুৱা তেখেতে মোক যথেষ্টখিনি সহায় কৰিছিলে আৰু তেখেতক মই ব্যক্তিগতভাৱে লগ কৰি তেখেতক জনাইছিলোঁ যে মই এটা FPC আৰম্ভ কৰিব বিচাৰিছোঁ কেনেকৈ আৰম্ভ কৰিম এই গোটেই কথাখিনি আপুনি মোক হাত ধৰি দিব লাগিব আৰু ঠিক তেনে সময়তে তেওঁ এদিন মোলৈ ফোন কৰিছিলে যে ক'ত আছে আহকচোন এবাৰ কথা পাতিব লাগে আৰু তেখেতৰ চেম্বাৰতে গৈ মই তেখেতৰ লগত কথা পাতিছিলোঁ আৰু তেখেতে সেইখিনি সময়ত মোক II ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ গুৱাহাটী লালমাটিত যিটো আছে সেই অফিচৰ এজন বিষয়াৰ লগত মোক কথা পতাই দিছিলে নলিনাক্ষ চমুৱা বুলি আৰু সেই তেখেতৰ লগত কথা পতাৰ পিছতে এই কোম্পানীটো ফৰ্ম হ'ল আৰু কোম্পানীটোৰ 2022 চনৰ 25 আগষ্ট তাৰিখে আমি কোম্পানী যিটো 2013 চনৰ যিটো এক্ট আছে এক্টৰ আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আৰু আমাৰ কোম্পানীটো চোৱাচিতা IIA কৰি আছে যদিও আমাৰ গোটেই ফাণ্ডিংটো কৰি আছে SFEC স্মল ফাৰ্মাৰ এগ্ৰি বিজনেছ কনচৰ্টিয়াম তেওঁলোকে আমাক চোৱাচিতা কৰি আছে প্ৰথম অৱস্থাত আমি 10 জন বোৰ্ড অফ ডাইৰেক্টৰ বুলি কোৱা হয় 5 জন ডাইৰেক্টৰ আৰু 5 জন প্ৰমোটাৰ এনেধৰণে আমি আগবাঢ়িছিলোঁ কিন্তু এতিয়া আমাৰ মাজত 8 গৰাকী ডাইৰেক্টৰ আৰু প্ৰমোটাৰ মিলি পেলাই আমি কামটো কৰি আছোঁ আৰু শেহতীয়াকৈ আমাৰ লগত 920 গৰাকী কৃষক আমাৰ লগত জড়িত হৈছে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আৰু প্ৰত্যক্ষভাৱে মানে কি আমাৰ শ্বেয়াৰ হোল্ডাৰ আছে 500 বাকীখিনি আমাৰ লগত শ্বেয়াৰ হোল্ডাৰ নোহোৱাকৈ কাম কৰি আছে আমাৰ লগত লাগে এতিয়া কৃষকৰ পৰা আঁতৰি গৈ অকণমান আপোনাৰ নিচাটোলৈ গৈছোঁ এটা ছেটেলাইট চেনেলৰ লগত আপুনি জড়িত প্ৰাগ নিউজৰ লগত নিশ্চয় হয় কেতিয়া যোগদান কৰিছিলে ছেটেলাইট চেনেলত মোৰ আচলতে এই সংবাদ মাধ্যমৰ জাৰ্নিটো অকণমান দীঘলীয়া 2006 চনত মই জাৰ্নিটো আৰম্ভ কৰিছিলোঁ বহুত পুৰণা তেতিয়া আপোনাৰ জনসাধাৰণ বুলি এখন দৈনিক বাতৰি কাকত আছিলে সেইখিনি সময়ত মই চৰাইবাহীৰ পৰা স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিলোঁ 2006 চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম মোৰ নিউজটো পাব্লিছ হৈছিলে আৰু পাব্লিছ কৰিছিলোঁ কেনেকৈ 2004 চনত এটা ডাঙৰ বানপানী হৈছিলে সমগ্ৰ অসমতে আমাৰ ইয়াতো হৈছিলে সেই বানপানী হৈ যোৱাৰ পিছত যিবোৰ বেয়া বাট পথ আছিলে বা বেয়া পৰিৱেশ আছিলে সেইবোৰ মই তেতিয়া বাতৰিবোৰ সংগ্ৰহ কৰি সেই কাকতখনত জনসাধাৰণ নামৰ যিখন কাকত আছিলে প্ৰথম 6 মাইলত আছিলে অফিচ তাৰপিছত বামুণী মৈদান গ'ল সেইখন কাকতত মই কাম আৰম্ভ কৰিছিলোঁ 6 চনৰ ছেপ্টেম্বৰৰ পৰা তাৰপিছত সেইখনত কৰি থকাৰ মাজতে মোৰ হাতলৈ আহিলে এখন খুব ভাল বাতৰি কাকত সেইখন হৈছে নিয়মীয়া বাৰ্তা 2011 চনত একদম আৰম্ভণিৰ পৰা মই সেইখন কাকতৰ লগত জড়িত হৈ আছোঁ তাৰপিছতে মই আন এটা বৈদ্যুতিন মাধ্যম আজিও চলি আছে এটা আগবঢ়া বৈদ্যুতিন মাধ্যম সেইটো হৈছে আসাম টক্সত মই সেই জনসাধাৰণত কৰি থকাৰ বাবে জনসাধাৰণৰ হাউচৰ পৰাই আৰম্ভ হৈছিলে আসাম টক্সটো তাতো মই কাম কৰিছিলোঁ বহু বছৰ তাৰপিছত
এই কৃষি কৰ্মত লাগি যোৱাৰ লগে লগে মই সেই বিষয়টোৰ পৰা অলপ আঁতৰি আহিব লগা হ'ল, সময় কম দিব লগা হ'ল আৰু চালোঁ যে মোৰ দ্বাৰা হয়তো সেইটো সম্ভৱ নহয় কাৰণ মোৰ কাম আচলতে বেলেগহে আছিলে ভগৱানে হয়তো মোক দি পঠাইছিলে বেলেগ এটা কাম কিন্তু মোৰ এটা নিচা আছিল কাৰণে কাৰণ মই লিখা মেলা কৰি ভাল পাওঁ সৰুৰে পৰা মই লিখা মেলাৰ লগত খুব জড়িত আজিও কালিও কিবা কিবি লিখি থাকোঁ মন গ'লে অৱশ্যে সময় কম পোৱা হৈছোঁ লিখিবলৈ লিখা মেলাৰ লগত যিহেতু জড়িত গতিকে সেই লিখি ভাল পাওঁ কাৰণেই তাতে কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ তাৰপিছত আসাম টকছত বাদ দিয়াৰ পিছত মোৰ নিজৰ খেতিৰ কাম আৰম্ভ কৰিলোঁ মোৰ ব্যৱসায় আৰম্ভ কৰিলোঁ তাৰপিছত শেহতীয়াকৈ আজি মোৰ বেছি দিন হোৱা নাই বহুত দিনৰ পৰা মোৰ কৈ আছিলে প্ৰাগ যিটো প্ৰাগ চেনেলত যোগদান কৰিবৰ কাৰণে মই শেহতীয়াকৈ সময় নাপাওঁ যদিও নিচা এটা থকাৰ কাৰণে মই প্ৰায় 6 মাহ হৈছে মোৰ তাত যোগদান কৰিছোঁ প্ৰাগ চেনেলত হয় দৰ্শকসকলে নিশ্চয় তেওঁক দেখিছে ইয়াত মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিছোঁ মোৰ মনলৈ সঘনাই আহে এই প্ৰশ্নটো আজিকালি এটা শব্দ ওলাইছে য়েলো জাৰ্নেলিজিম এইটোৰ ওপৰত আপুনি কি মন্তব্য দিব আচলতে ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে বুলি কয় তেনেকুৱা হ'ব কথাটো এইটো একেবাৰে নহয় বুলি মই নকওঁ আৰু সেই পৰিৱেশটোৰ কাৰণে হয়তো মই সেই জগতখনৰ পৰা আঁতৰি আহিব লগা হৈছে নাজানো মই কিমান শুদ্ধভাৱে মই সংবাদ সেৱা আগবঢ়াইছোঁ সেইটো ৰাইজে ক'ব কিন্তু আপুনি যিটো ক'লে যে হালধীয়া সাংবাদিক এইটো এটা ডাঙৰ চৰ্চিত বিষয় আৰু সেইটো একেবাৰে নহয় বুলি মই নকওঁ সাক্ষুক কিছু প্ৰমাণ আছে যিবোৰ প্ৰমাণৰ কাৰণে আজিকালি সৰ্বসাধাৰণ ৰাইজে সাংবাদিক বুলি ক'লে এটা বেয়া দৃষ্টিৰে চায় আগৰ নিচিনা দৃষ্টিটো নাইকিয়া হৈছে লাহে লাহে কমিছে হয় কাৰণ আজিকালি কি ধৰক হাতত এটা মোবাইল আৰু এটা বুম ল'ব পাৰিলেই তেওঁ ৰিপৰ্টাৰ তেওঁ শব্দ ঘূৰক কিবা নুঘূৰক কিছু ব্যক্তিৰ কাৰণে এই বৃত্তিটো কিন্তু মানে বহুত বেয়া হৈছে মূৰৰ পৰা যেনেকৈ মাছ গেলে তেনেকৈ গেলিবলৈ আৰম্ভ কৰিছে কাৰণ সাংবাদিক বুলি এখানে মই আজিকালি পৰিচয় নিদিওঁ মই এজন কৃষক বুলি পৰিচয় দিওঁ মই যেহেতু কৃষি কৰ্মৰ মোৰ খুব ভাল লাগে জড়িত হৈ পৰিছোঁ আৰু মোৰ লগতে মই সেই 920 গৰাকী কৃষকক আগবঢ়াই লৈ যাব পাৰিছোঁ গতিকে মই কৃষক বুলি পৰিচয় দি মই বেছি ভাল পাওঁ কিন্তু সাংবাদিক বুলি পৰিচয় দিবলৈ মোক মানে নিজকে লাজ লগা হৈছে সঁচা কথা ক'বলৈ গ'লে প্ৰাগ নিউজৰে এটা টেগলাইন আছিলে তাৰে আধাৰত এটা মই প্ৰশ্ন সুধিম আপুনি নিৰ্ভীক নে মই বুকুত হাত থৈ ক'ব পাৰোঁ মই নিৰ্ভীক আপুনি নিৰপেক্ষ নে নিৰপেক্ষ এইটো প্ৰাগ নিউজৰে এটা টেগলাইন গতিকে সুধি দিলোঁ এতিয়া নতুন প্ৰজন্মটোক উদ্দেশ্যি আপুনি কি দিহা বা পৰামৰ্শ দিব এইটো এটা ভাল প্ৰশ্ন কৰিছে আপুনি যে আমাৰ যুৱ প্ৰজন্মই কৃষিৰ উদ্যোগটোক আগবঢ়াই নিয়াত কিন্তু যথেষ্ট অৰিহণা আছে শেহতীয়াকৈ আমাৰ যুৱ প্ৰজন্ম যথেষ্ট আগবাঢ়ি অহা দেখা গৈছে কিছু বছৰলৈকে নাছিলে এতিয়া কিন্তু আহিছে আমাৰ দৃষ্টিগোচৰ হৈছে যে বহু যুৱক যুৱতী কৃষিৰ লগত জড়িত হৈছে বহু এনেধৰণৰ ব্যক্তি পাইছোঁ যিয়ে IIT মানে ধৰক চাকৰি কৰিও বা ডাঙৰ বেংকত চাকৰি কৰিও সেই চাকৰি বাদ দি বিদেশত চাকৰি বাদ দি ডক্টৰ ইঞ্জিনিয়াৰ চাকৰি বাদ দি কৃষি কৰ্মত লাগিছে আৰু কৃষিটো আচলতে এটা বাণিজ্যিকীকৰণৰ ফালে লৈ গৈছে এইটো বহুত ভাল এটা পৰিৱেশ গঢ় লৈ উঠিছে অসমত শেহতীয়াকৈ এইটো কিন্তু আমাৰ শুভ লক্ষণ অসমবাসীৰ বাবে কিন্তু শুভ লক্ষণ ৰিভলিউশ্যন এটা আহিছে আৰু অহাটো বহু আগতেই প্ৰয়োজন আছিলে কিন্তু শেহতীয়াকৈ আহিছে আমি যেতিয়া বিভিন্ন FPC বিলাকত চাওঁ যুৱ প্ৰজন্মই কিন্তু যথেষ্ট আগভাগ লৈ দেখা গৈছে গতিকে এইটো খুব ভাল লক্ষণ গতিকে যিসকল যুৱক যুৱতী এতিয়াও অহা নাই আচলতে এই কথাখিনি এটা নিগেটিভ পইণ্ট নথকা নহয় নিগেটিভ পইণ্ট কেনেকৈ আছিলে যে এটা সময়ত আজি তাৰিখতো আমি যদি কৃষকজন বুলি চাওঁ আমি যদি চকুটো মুদি পেলাই কৃষকজনৰ প্ৰতিচ্ছবিটো মনলৈ আনো কি দেখিম বাৰু যে আমাৰ চুটি এখন মলিয়ন চুৰিয়া হয়নে এটা ফটা গেঞ্জি হয়নে মূৰত এখন গামোচা মাৰা হয়নে আৰু খেতিয়ক বুলি ক'লে দুখীয়া হয়নে বাৰু
গতিকে এই যিটো কনচেপ্ট আছিলে যে খেতিয়ক মানে দুখীয়া, সেইকাৰণে আমাৰ প্ৰজন্মই খেতিৰ ফালে ধাৱমান হোৱা নাছিলে। কিন্তু এতিয়া শেহতীয়াকৈ কি হৈছে যে খেতিটো বাণিজ্যিকীকৰণ হৈছে, খেতি এটা উদ্যোগলৈ পৰিণত হৈছে। আমি খেতি বাতি নহয়, খেতি এটা উদ্যোগ, কৃষি এটা উদ্যোগলৈ পৰিণত হৈছে। আৰু এতিয়াও বহু আছে যুৱক যুৱতী এতিয়াও মন মেলা নাই। এইটো হয়তো তেওঁলোকৰ সেই পূৰ্বৰ পৰিৱেশটোৰ কাৰণে মন নেমেলিব পাৰে, কিন্তু মই নিজেও আশাবাদী। এতিয়া শেহতীয়াকৈ নিজেও দেখিছোঁ যথেষ্ট আগবাঢ়ি আহিছে। গতিকে এতিয়াও যিসকল প্ৰজন্মই নৱপ্ৰজন্মই আগবাঢ়ি অহা নাই, তেখেতসকলক মই এটাই আহ্বান জনাম যে আহক, আমি হাতে হাত ধৰি কাম কৰিব লাগিব। অসমখনক এখন যিহেতু আমি সোণৰ অসম বুলি কওঁ, সোণৰ অসম, গতিকে এই সোণৰ অসমখন সোণৰ দৰে জিলিকাব লাগিব আমাৰ প্ৰজন্মই। হয়, দৰ্শকসকল, আমি ইমানবোৰে কথা পাতি আছিলোঁ মানস নাথ। আশা ৰাখিছোঁ আপোনালোকে পডকাষ্টটো ভাল পাইছে। মানস দা, আপুনিও আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ইমানখিনি সময় আমাক দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেহতীয়াকৈ পুনৰবাৰ ভোগালী বিহু আৰু নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ, আপোনালোকৰ শুভেচ্ছা থাকিলে। কিন্তু মই এইখিনিতে এটা কথা, এইটো মোৰ এটা শ্লোগান বুলি ক'লেও ভুল নহ'ব, যে আমাৰ কৃষকক মই আপোনালোকৰ বডকাষ্টৰ জৰিয়তে এটা আহ্বান জনাব বিচাৰিম যে কৃষকসকলক প্ৰথম শ্ৰেণীৰ মৰ্যাদা দিব লাগে আৰু আমাৰ কৃষকসকলক সন্মান কৰোৱা হওক। কাৰণ আমি দেখিছোঁ যে আমাৰ কৃষকসকলক কিন্তু সন্মান নকৰে। কাৰণ কৃষক বুলি ক'লে আমি প্ৰথম শাৰীত বহিবলৈ নাপাওঁ, সদায় একদম শেষৰ চুকত থকা চকীখনত বহিবলৈ পাওঁ। গতিকে আমি এইটো এটা মোৰ ফালৰ পৰা আহ্বান সকলোলৈকে যে আমি কৃষকক সন্মান কৰোৱা হওক আৰু কৃষকক প্ৰথম শ্ৰেণীৰ মৰ্যাদা দিয়ক। ধন্যবাদ। হয়, শ্লোগানটো ভাল লাগিছে। আহক আমিও হাতে হাত ধৰি আগুৱাই যাওঁ আৰু কৃষকৰ লগত একেলগে খোজ দিওঁ। নমস্কাৰ। নমস্কাৰ।